हेलो फ्रेंड्स, आज হৈছে হোলী আৰু হোলী বুলি ক'লে সকলোৱে জানে বৰদোৱাৰ কথা, য'ত শংকৰদেৱৰ জন্মস্থান বুলি সকলোৱে জানে। আৰু হোলীত বহুত ডাঙৰ এটা মেলা হয় বৰদোৱাত, আৰু বৰদোৱা মানে হৈছে নামৰ মেলা। আৰু ব'লকচোন আজি মই বৰদোৱালৈ যাম ৰাতি, আপোনালোকেও দেখাম মই বৰদোৱাত মেলাখন। ব'লক আপোনালোকে চাব আৰু নাম দেখাবলৈও চেষ্টা কৰিম অলপ অলপ। ব'লক। গৰম গৰম জেলপি, গৰম 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 জেলপি লৈ লওক, লৈ লওক, লৈ লওক। কাপোৰ লৈ লওক, কাপোৰ 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 সকলো ধৰণৰ কাপোৰ আছে, লৈ লওক, লৈ লওক, লৈ লওক। কাপোৰ লাগিব নেকি? কাপোৰ 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 লৈ লওক, কাপোৰ লৈ লওক, কাপোৰ। আৰু বৰদোৱা বুলি ক'লেই হৈছে নাম। এয়া বৰদোৱাত আজি হোলী দিনা সকলো ঠাইতে সকলো জেগাতে নাম হৈ আছে বৰদোৱাত। এই নামঘৰত নাম বহুত ধুনীয়া নাম দি আছে, আৰু নামতিজনীও বহুত ধুনীয়া হয়। তো নাম অলপ আপোনালোকে চাই লওক। সঁচাই বহুত ধুনীয়া নাম দিছে, ক'ব লাগিব, আৰু বহুত ভাল লাগিছে নামটো চাই। আৰু ইয়াত আন ঠাইত নাম হৈ আছে, সকলো জেগাত নামেই হৈ আছে। তো দেখাবলৈ অলপমান চেষ্টা কৰিলোঁ। সঁচাই বহুত ধুনীয়া এটা পৰিৱেশ, কিমান ভাল লাগিছে এই পৰিৱেশটো, চাওকচোন আপোনালোকে। এতিয়া আন ঠাইত হৈ আছে নাম, কাৰণ মই কৈছে বৰদোৱা মানে হৈছে নামৰ মেলা। সকলো ঠাইতে নাম হৈ আছে এই হোলীত। সঁচাই বহুত ভাল লাগিছে মনটো। আৰু চাওকচোন কিমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে, গোটেই লাইট, কিমান ভাল লাগিছে ৰাতি। সঁচাই বহুত ধুনীয়া। আৰু আহিব পাৰে আপোনালোকে, 3 দিনমান হৈ আছে, বহুত ভাল পাব আহি পেলাই, যোনে যোনে অহা নাই। আজিলৈ ইমানতে এৰিলোঁ, কাৰণ ৰাতি ইমান পিকচাৰ ভাল নহয়। তো নেক্সট ভিডিঅ'ত লগ পাম।